আপুনি আইনাত যেতিয়া চায় তেতিয়া কি দেখে? যি দেখা পায় সেয়া ভাল পায়নে নে বেয়া পায়? আপুনি দেখাত কেনে সেয়া ভাল নাপায় নেকি? যদি ভাল নাপায় তেন্তে চিন্তা নকৰিব। আপোনাৰ নিচিনাকৈ প্ৰায় 55% মহিলা আৰু 43% পুৰুষে নিজৰ প্ৰতিকৃতিটো ভাল নাপায়। মানে তেওঁ দেখাত কেনে সেয়া ভাল নাপায়। এনে হোৱাটো অস্বাভাৱিক নহয়, কিন্তু ই আপোনাৰ বাবে ভাল নহয়। যদি আপুনি দেখাত যেনেকুৱা সেয়া ভাল নাপায়, ইয়াৰ ফলত নানা ধৰণৰ মানসিক, আৱেগিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব। আপোনাৰ মনত যদি নিজৰ শৰীৰৰ বিষয়ে এনে নিগেটিভ ধাৰণা আছে, সেয়া গুচোৱাটো আপোনাৰ নিজৰ বাবে ভাল। কিন্তু সেয়া আপুনি কেনেদৰে কৰিব? পজিটিভ বডি ইমেজৰ সহায়ত। পজিটিভ বডি ইমেজ সৃষ্টি কৰি আপুনি যদি নিজৰ মনত নিজৰ এক স্বাস্থ্যৱান বডি ইমেজ তৈয়াৰ কৰি লয়, তেতিয়া ই আপোনাৰ মানসিক আৰু শাৰীৰিক দুয়ো ধৰণৰ স্বাস্থ্যকে ভালে ৰাখিব আৰু নিগেটিভ বডি ইমেজৰ ফলত হ'ব পৰা সকলো সমস্যাৰ পৰা আপোনাক আঁতৰাই ৰাখিব। আমাৰ সমাজত দেখাত কেনে তাৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু সেয়ে সমাজৰ অংগ হিচাপে আপুনিও তাকে শিকিছে। সেয়া ভাল নে বেয়া সেয়া আমি বিচাৰ কৰিবলৈ নাযাওঁ। সমাজত বা আপোনাৰ চাৰিওফালে তেনে হৈ থাকিলেও আপুনি তাৰ পৰা আঁতৰি থাকিব পাৰে আৰু তাৰ ফলত যিবোৰ সমস্যাই দেখা দিয়ে সেইবোৰৰ পৰাও আঁতৰি থাকিব পাৰে। পজিটিভ বডি ইমেজৰ সৃষ্টি কৰিবলৈ কিহে সহায় কৰিব? আপোনাৰ মূল্যবোধবোৰ কি? আপুনি কোনটো কথাক বেছি মূল্য দিয়ে? দেখাত কেনে তাৰ ওপৰত নে সমবেদনা, মৰম, ভাল গুণ আদি কথাৰ ওপৰত বেছি গুৰুত্ব দিয়ে? দেখাত কেনে তাৰ ওপৰত গুৰুত্ব দিব নালাগে বুলি কোৱা নাই, কিন্তু যিবিলাক আন কথা আপোনাৰ বাবে বেছি গুৰুত্বপূৰ্ণ সেইবোৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব। আমি যদি দেখাত কেনে তাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিওঁ, তেতিয়া আন কথাবোৰৰ ওপৰত গুৰুত্ব দিবলৈ আমাৰ সময় নাথাকিব। তাতোকৈ আপুনি জানো যিবিলাক কথা আপোনাৰ বাবে বেছি গুৰুত্বপূৰ্ণ তাৰ ওপৰত গুৰুত্ব দিয়াটো বেছি ভাল নহ'ব। বডি গ্ৰেটিটিউড। আপোনাৰ শৰীৰটো যেনেকৈ নহওক কিয় তাৰ বাবে ধন্যবাদ দিয়ক। কিয়? আপোনাৰ শৰীৰটো যদি আপুনি ভাল নাপায়, তেনেহ'লে তেনে শৰীৰ এটাৰ বাবে আপুনি ধন্যবাদ বুলি ক'ব পাৰিব জানো? পাৰিব। ভাবি চাওকচোন। শকত হওক বা ক্ষীণ হওক, ক'লা হওক বা বগা হওক, আপোনাৰ যদি হাত দুখন সম্পূৰ্ণৰূপে ঠিকে আছে, ভৰি দুখন যদি ঠিকে আছে, শৰীৰটোৱে ভালদৰে কাম কৰি আছে, তেনেহ'লে সেয়া জানো ডাঙৰ কথা নহয়? হাত নথকা মানুহ এজন, ভৰি নথকা মানুহ এজন বা নানা ধৰণৰ বেমাৰত ভুগি থকা মানুহ এজনৰ তুলনাত আপোনাৰ জীৱনটো জানো বেছি ভাল নহয়? নিয়মীয়াকৈ তেনেদৰে নিজৰ শৰীৰটোৰ বাবে ধন্যবাদ দিয়া অভ্যাস কৰক। ইয়াৰ মানে শৰীৰটো আগতকৈ আৰু দেখাত ভাল কৰিব নালাগে বা শক্তিশালী কৰিব নালাগে তেনে নহয়। শৰীৰটো আজি যেনে আছে তেনেই ঠিকে আছে আৰু ভাল কৰিবলৈ একো কৰিব নালাগে তেনেকুৱা কথা নহয়। শাৰীৰিক ব্যায়াম আৰু সঠিক খাদ্য খোৱাটো বেয়া নহয় যদি আপুনি কিবা সলনি কৰিব বিচাৰে। সেয়া আপুনি কৰিব আপুনি নিজে বিচাৰিছে বাবে, আনে কোৱা বাবে নহয়, আনে বিচৰাৰ বাবে নহয় বা আনে নিৰ্দেশ দিয়াৰ বাবে নহয়। আপুনি নিজে বিচাৰিলে নিজৰ শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ, আগতকৈ ভাল কৰিবলৈ আপুনি যি যি কৰিব বিচাৰে আৰু যি যি কৰিব পাৰে সেয়া নিশ্চয় কৰিব পাৰে। মাত্ৰ সাৱধান হ'ব, সেয়া কৰিব যদিহে আপুনি সঁচাকৈ সেয়া কৰিব বিচাৰিছে। আন কোনোবাই ঠিক কৰি দিয়ে ষ্টেণ্ডাৰ্ড কিছুমান ঢুকি পাবলৈ সেয়া কৰিবলৈ যদি বিচাৰিছে, সম্ভৱতঃ সেয়া নকৰাটোৱে আপোনাৰ বাবে বেছি ভাল হ'ব।